নিশ্চয় ভালে আছে। ঋতুমণি ব্লগছ এণ্ড ৰেচিপিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেইটো হৈছে চেলেঞ্জ ভিডিঅ'। আজিলৈকে কৰিব নাই, তথাপি কেনেকুৱা হয় নাজানো। আপোনালোককো দেখাও ভাবিছোঁ, দাদাৰ মন নাই, কিন্তু তাক মই জোৰ কৰি কৰিবলৈ নমস্কাৰ সকলোকে, গুড মৰ্ণিং। কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, চেলেঞ্জ ভিডিঅ'। দাদা ইয়াৰ মোৰ দাদা হয়, দাদাই মই কৰি খাওঁ। কেনেকুৱা হয় নাজানো, আজিলৈকে কৰিব নাই, তথাপিও চেষ্টা এটা চলাই চাওঁ আৰু বেছি সময় কৰি নাথাকোঁ। এনেকৈ মুখত লৈ এইবিলাক ওচৰত মুখৰ আগত লৈ পেলাই ৰৈ থকাটো সম্ভৱ নহয়। সেইকাৰণে ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। আৰু আমি এটা কথা কৈ লৈছোঁ, আমি 1 মিনিট সময় লৈছোঁ। 1 মিনিটত 25 টকীয়া আছে ফুচকা, যোনটোৱে আগত খাব পাৰে তাক এটা কি বুলি ক'ম, কি দিম হাৰে মানে 1 মিনিট সময় ল'ম। ইয়াত 25 টকীয়া ফুচকা আছে, আৰু যোনটো হাৰে তাক এটা পানিছমেণ্ট দিয়া হ'ব। সেইটো পানিছমেণ্টটো শেষত আপোনালোকক জনাম। ব'লো তেন্তে 1 মিনিট সময় ইয়াত ষ্টাৰ্ট হৈছে। দেৰি হৈছে। টেষ্ট কৰি আধা দিন পেট ভৰিয়ে যায়। ঘৰত মানে চবেই শিকায় আৰু পেট ভৰি যায় আৰু কি খাবি ভাতৰ লগত। এতিয়া মই ফুচকা বনাইছোঁ, যিহেতু মই বনাইছোঁ, দাদাই অলপ হেল্প কৰিছে। ফুচকা বনাই মানে মই খায়ো আছোঁ তাৰ লগতে। সেইকাৰণে মই এতিয়া খাবলৈ নোৱাৰিছোঁ, মানে আভোক হৈ গৈছে। কেইটা খালি? কৰিছিলোঁ যে সেইটো সম্পূৰ্ণকৈ কৰিবলৈ নোৱাৰিলোঁ, মানে অলপ প্ৰব্লেম হ'ল। সেইকাৰণে মই অকলেই খাই আছোঁ এতিয়া। দাদাই মানে আমি একো অভ্যাস নাই, যিহেতু হাঁহি মানে আমাৰ দুইটাৰ অৱস্থা একেবাৰে বেয়া হৈছেগৈ চচনি খাই পেলাই। সেইকাৰণে মই অকলে এনেকৈ বনাই দিলোঁ। এটা কথা কওঁ, ফুচকা যে বনালে, মই প্ৰথমবাৰ যিহেতু ফুচকা যেতিয়া বনাইছিলোঁ প্ৰথমবাৰ কাৰণে, তেতিয়া মানে ফুচকাটো মোৰ খোলা নাছিলে দেই, একদম মানে ৰুটি টাইপৰ একেবাৰে হেৰি হৈছিলে। সেইকাৰণে মই ফুচকা বনাবলৈ সকলোৱে জানেই, কিন্তু কিছুমানৰ হয়তো মোৰ নিচিনা প্ৰব্লেমটো হৈছিলে বা হয়। সেইকাৰণে কৈছোঁ, ফুচকা বনালে সদায় আধা কাপ বা যিমান পৰিমাণৰ আটা লয়, 1 কাপ যেনিবা আটা লৈছে, সেই 1 কাপ এই সম পৰিমাণৰ আধা কাপ আপোনালোকে চুজি ল'ব। আৰু নিমখ দিলেও দিব পাৰে, নিদিবও পাৰে। আৰু লগতে দিব অলপ বেকিং পাউডাৰ, আধা চামুচমান দিব। আৰু তুমি ঠাণ্ডা পানীৰে ভালদৰে মুচি মানে লৈ গৈছে দেই, ঠাণ্ডা পানীৰে মুঠি পেলাই আৰু তুমি আপোনালোকে হেৰি কৰিব, ফ্ৰিজত 10-15 মিনিটমানৰ কাৰণে ৰাখি দিব। তাৰপৰা আলুখিনি সেই টাইমতে আপোনালোকে আলুখিনি বইল কৰি পিটিকা বনাই ল'ব পাৰে, আৰু হেৰিখিনি বনাই ল'ব পাৰে, তেতেলী পানী যিহেতু। সেইখিনি মই তেতেলী পানীখিনি কথা কম কৈ আছোঁ। তাৰপৰা ফুচকাখিনি 10-15 মিনিটমানৰ পিছত আপোনালোকে ভালদৰে একদম পাতলাকৈ বেলিব। কিবা এটা চেপ এটা দি পেলাই সেইখিনি গোলকৈ ডাঙৰকৈ আটাটো গোটেই বেলি ল'ব। আৰু ৰিফাইন তেল ল'ব, একদম কম ল' ফ্লেমত একদম ভালদৰে ভাজিব ৰঙচুৱাকৈ। আৰু দুটিয়া দিব, তেতিয়াহে টাইট হ'ব, বস্তু মচককৈ উঠিব, হাঁহিয়ে উঠি যায়। তাৰপৰা তেনেকৈ কৰি পেলাই আপোনালোকে খাই চাব। তাৰপৰা আৰু তেতেলী পানীখিনিৰ কথা কওঁ, তেতেলী পানী চবেই বেলেগ বেলেগকৈ নিজৰ মতে নিজৰ হেৰিমতে খায়, কিন্তু এনেকৈ খাই চাবচোন। মই কেনেকৈ দিওঁ কৈছোঁ ৰচোনক। তেতেলী পানীখিনি আধা ঘণ্টামানৰ কাৰণে তিয়াই থ'ব, তেতেলী পানী অলপ লৈ পেলাই। তাত পদিনা পাত দিব, যিমান পৰিমাণে দিয়ে দিব পাৰে। তাৰপৰা চেনি অলপ কম পৰিমাণে দিব, চেনি আৰু মিঠা কম পৰিমাণে হোৱাকৈ, তেতেলীটো যিহেতু টেঙা আছে। তাৰপৰা নিমখ অকণ দিব, আৰু চিলি ফ্লেক্স লাগে। মোৰ ওচৰত নাথাকে কাৰণে মই হেৰি কৰিলোঁ, নাই কাৰণে শুকান জলকীয়া তাৰ গুটিখিনি তেনেকৈ দি দিলোঁ। তাৰপৰা জিৰা দিছিলোঁ, জিৰা আধা চামুচমান দিছোঁ, হৈ যায়। আৰু খাই চাব, তেনেকৈ বনাই পেলাই ফুচকাটো খাই চাব, কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু এই ভিডিঅ'টো একচুৱেলি এইটো দিব পৰা নহয়, কিন্তু তথাপিও জমনি হ'ল যিহেতু দাদাৰ লগত চেলেঞ্জ ভিডিঅ' বনাবলৈ গৈ, সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিলোঁ। চাই থাকিব, আৰু আগলৈ তেনেদৰে আগৰ পৰা তেনেকৈ যিখিনি মানুহে মোক মৰম দি আহিছে, আগলৈ যাতে তেনেকৈ আপোনালোকে মৰম দি যায়। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কমেণ্ট কৰিব,